এইটো চাই লওক আপোনালোকে, এইটো ইণ্ডিয়া পইচা হয়, ইণ্ডিয়া 50 টকা, এইটো ভূটানৰ পইচা 50 টকা চাই লওক। অ' মাই গড। আৰু মোৰ যিমান ইউটিউব চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো একেলগে চাব বুলি আশা ৰাখিছোঁ। আৰু আজি আপোনালোকে নিশ্চয় থাম্বনেইল টাইটেল আৰু চাই গম পাইছে আজি মই ক'ত গৈ আছোঁ। আৰু মই বহুত এক্সাইটেড হৈ আছোঁ, মানে মই মোৰ মনটো মানে ক'ব পৰা নাই। মানে আজি মই যে মানে ভাবি আছিলোঁ মানে এদিন মই ইণ্ডিয়াৰ বাহিৰ যাম বুলি, আউট কাণ্ট্ৰি যাম বুলি ভাবিছিলোঁ, কিন্তু আজি সপোনটো মানে পূৰ হ'ব বুলি ভাবিছোঁ। কিন্তু মোৰ নিজৰ টকাৰ পৰা নগ'লেও মানে বেলেগৰ টকাৰ পৰা গ'লেও মানে আজি মই ইণ্ডিয়াৰ বাহিৰ যাম। মানে আপোনালোকে জানে আমাৰ ওচৰতে, মানে অসমৰ ওচৰতে ক'ব গ'লে আপোনাৰ ভূটান যাম বুলি বহুত এক্সাইটেড আছিলোঁ, আগৰ পৰাই যাম বুলি ভূটান যাম বুলি। আজি ফাইনেলি মানে মই ভূটান যাম বুলি ওলাই আছোঁ। আৰু ফাইনেলি আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদত আজি JS ব্লগ 1 আপোনালোকৰ মৰম আশীৰ্বাদত আজি ভূটান যাবলৈ ওলাইছে। আৰু আপোনালোকে এনেকৈ মৰম দিয়ক আৰু আগুৱাই যাব বুলি আপোনালোকে আশা কৰক। আৰু মই আপোনালোকৰ কাৰণে মই আৰু নতুন ভিডিঅ' আপডেট দিম বুলি ভাবিছোঁ। মোৰ ভূটানত এইটো যে ভূটান মানে আপোনালোকক ভূটান মই দেখাব চেষ্টা কৰিম। মই হয়তো ক'ৰবাত দেখাব নোৱাৰিব পাৰে, তথাপি আপোনালোকৰ ভিডিঅ'টো স্ক্ৰীণত চাব বুলি আশা ৰাখিছোঁ। মোৰ ভিডিঅ'টো মানে ইমানটো আউট কাণ্ট্ৰিত মই আহিছোঁ আপোনালোকৰ আশীৰ্বাদত, আপোনালোকে মৰম দিয়াৰ কাৰণে। আৰু মই যোনে মোক লৈ আনিছে তাক মই থেংক ইউ। আৰু নামটো নকওঁ আৰু বৰ্তমান মোৰ লগৰে হয়, মোক লৈ আনিছিলে ইয়াত আউট কাণ্ট্ৰিত, মানে ইণ্ডিয়াৰ বৰ্তমান। আৰু আজি গুচি গ'ল, তাক মই থেংক ইউ জনাইছোঁ। কিন্তু মোৰ পইচা নাছিলে, মোক বহুত সহায় কৰিছে। তথাপি আজিৰ পৰা আপোনালোকক মই ভূটানৰ ভিডিঅ' ডেইলি দিব নোৱাৰিলেও আপোনালোকক মই এসপ্তাহ বা 2 দিন বা 3 দিন মূৰে আপোনালোকক মই ভিডিঅ' দিব বিচাৰিম। আৰু আপোনালোকক ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে স্ক্ৰীণত চাই থাকক। আৰু মোৰ জাৰ্ণি কেনেকুৱা আছিলে গোৱামুখৰ পৰা ভূটান। আপোনালোকে জানে ভূটান বুলি ক'লে আমাৰ ইণ্ডিয়াৰ বাহিৰ ন। মোৰ জাৰ্ণি কেনেকুৱা আছিলে আপোনালোকে ভিডিঅ'টো একেলগে চাব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ন, বলক লেটছ গ'। আপোনালোকে দেখিবে বৰ্তমান ফাইনেলি এতিয়া মই গোৱামুখ আহি পালোঁ। নিশ্চয়কৈ পাই গোৱামুখ ষ্টেচন, ট্ৰেইন ষ্টেচন এতিয়া বৰ্তমান ফাইনেলি আহি পালোঁ। এতিয়া ইয়াৰ পৰা বৰ্তমান 4:30 আছে, 4:30 পৰা এতিয়া বৰ্তমান আমি ট্ৰেইন অহা নাই। এতিয়া বৰ্তমান ৰাতি 9টা বাজিলে। আৰু বৰ্তমান আপোনালোকে একেলগে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বলক ফাইনেলি পানী এতিয়া বৰ্তমান গোৱামুখ ষ্টেচন, ট্ৰেইন ষ্টেচন আমি এতিয়া আহিলোঁ। এইখন দেখুৱাই এই ট্ৰেইন ষ্টেচন, এতিয়া মানুহ ভিৰ, ট্ৰেইন টাইম হৈছে আৰু আহিবলগীয়া, আৰু বেছি নাই আৰু বৰ্তমান 10:03 হৈছে। আপোনালোকে আৰু দেখিপাই বৰ্তমান চাই লওক। আৰু ইয়াকে আৰু আপোনালোকক মই ধুনীয়াকৈ দেখাব নোৱাৰিম চাগে। আৰু বৰ্তমান কালি আপোনালোকক ৰাতি মই দেখাব চেষ্টা কৰিম। আৰু আপোনালোকৰ ভিডিঅ'টো একেলগে আজি আপোনালোকক যিমান দেখাব চেষ্টা কৰিম, কিন্তু যিমান পাৰোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো একেলগে উপভোগ কৰি চাই লওক। আৰু ফাইনেলি দেখি পাইছে এতিয়া বৰ্তমান আমি এতিয়া গোৱামুখ ষ্টেচনত আছোঁ। আৰু আপোনালোকে একেলগে ভিডিঅ'টো উপভোগ কৰি চাই থাকক। মোৰ নিশ্চয় ষ্টেচন দেখি পাইছে মোৰ গোৱামুখ ষ্টেচনত এতিয়া। আৰু ফাইনেলি 10টা বাজিলে, 10:05 বাজিলে। আৰু ভিডিঅ'টো একেলগে চাই থাকক। আৰু মই এক্সাইটেড হৈ আছোঁ বৰ্তমান। আজি মই এটা আমাৰ ইণ্ডিয়াৰ বাহিৰত গৈ আছোঁ, বৰ্তমান ওচৰতে তথাপিও মানে। আৰু আপোনালোকে একেলগে ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, JS ব্লগত স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই আছোঁ বঙাইগাঁও। আপুনি নিশ্চয় দেখি পাই মই কালি ৰাতি গোৱামুখৰ আপোনালোকক দেখাব নোৱাৰিলোঁ ৰাতি হোৱাৰ কাৰণে। এতিয়া বৰ্তমান মই আহি পালোঁ বঙাইগাঁৱৰ পৰা আৰু অলপ যাব লাগিব, মানে যোনটো আজি মোৰ যাবলগীয়া জাৰ্ণি, মানে এক্সাইটেড আছোঁ। মানে কি কয় ভূটান, ইয়াৰ পৰা নাইকম আৰু যাব লাগিব 2-3 ঘণ্টামান। আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। আৰু যিমানটো পাৰে এতিয়া বৰ্তমান আপোনালোকে দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে স্ক্ৰীণতে চাই থাকক। এতিয়া বৰ্তমান চাই লওক এই বঙাইগাঁও, আপোনালোকক বঙাইগাঁও ষ্টেচনত দেখাব চেষ্টা কৰিম। আৰু আপোনালোকক আগলৈকে আৰু ভিডিঅ' একেলগে কৰি যাম আৰু দেখাম। আৰু
আৰু আজি মই ৰাতিপুৱা ট্ৰেইনৰ পৰা নামি বৰ্তমান বঙাইগাঁও এটা হোটেলত সোমাইছিলোঁ। চাই লওক আপোনালোকে ধুনীয়াকৈ কিমান ধুনীয়াকৈ আৰ্টিষ্ট কৰি দিছে, ইমান ধুনীয়া ৱাও মজা মজা। চাই লওক ইফালে কিমান লৈ আছে, এই যে মেপখন কিমান ইণ্ডিয়া মেপখন আঁকি থৈছে, কিমান ধুনীয়াকৈ ন মজা লাগিছে। তোমাৰ চাই মানে আচৰিত পালোঁ, কি মজা। তাৰপিছত এতিয়া বৰ্তমান আমাৰ পাৰ্টি এতিয়া বৰ্তমান পুৰি খাই আছে মোৰ লগৰ দোষ, আৰু আমাৰ বাকী চাৰিজনে বহি আৰামছে ইয়াৰ পৰা খাই বৈ যাম আৰু ভূটান। গাড়ী চাপাগুড়িয়া না চাপাগুড়িয়া চাপাগুড়ি এই আপোনাৰ নিশ্চয় দেখি পাইছে বৰ্তমান বঙাইগাঁও টাউন হয়। বৰ্তমান এতিয়া ৰাতিপুৱা আপোনাৰ 6টা বাজিছে। বৰ্তমান এতিয়া দোকান চোকান খোলা নাই, মানুহ চানুহ ভিৰ কম, মানে নিতা আমি গৈ আছোঁ, মানে আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকক মই এইটো যে দেখাব চেষ্টা কৰিম, হয়তো মোৰ বেটাৰী ল' হৈছে, আপোনালোকক মই যিমান পাৰে দেখাব চেষ্টা কৰিম আৰু যিমান পাৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে তেতিয়া মজা হ'ব। আৰু মই ইমান যে মোৰ আজি এক্সাইটেড হৈ আছোঁ, আজি মই ভূটান গৈ আছোঁ। ভূটান আপোনালোকে নিশ্চয় জানে আমাৰ ইণ্ডিয়াৰ বাহিৰ। বৰ্তমান মানে আকৌ তাৰ পৰা টেম্পুৰ পৰা আহি থাকোঁতে মানে টেম্পু ক'লে মানে মই ইয়াৰ পৰা যাব নোৱাৰোঁ, আৰু আপোনালোকে ইয়াৰ পৰা বেলেগ টেম্পুলৈ যাব লাগিব। তাৰ কাৰণে মই এতিয়া আপোনালোকক এইটো চাৰিআলিখন দেখাইছোঁ, মানে চাই লওক। এতিয়া বৰ্তমান আপোনালোকে দেখি পাই থাকক চাপাগুড়ি, মানে বঙাইগাঁও চাপাগুড়িৰ পৰা এতিয়া বৰ্তমান ওলাই গৈ আছোঁ। যোনটো মই গৈ আছে এই ৰ'দত মানে ব্ৰাদাৰ আৰু আপোনালোকে দেখা পাৰিব কি কয় ভূটান যাব পাৰিব এই ৰ'দৰ পৰা। আৰু আপোনালোকে ভিডিঅ'টো একেলগে স্ক্ৰীন নকৰা চাই থাকক। মই এতিয়া বৰ্তমান গৈ আছোঁ ভূটান, এক্সাইটেড মানে ভূটানৰ কাৰণে গৈ আছোঁ। এইটো বৰ্তমান মানে ভূটান নোপোৱাৰ আগত মানে ছেকেণ্ড গেট পায়। এইটো বৰ্তমান SSB আপোনালোকে নিশ্চয় জানে, SSB ফুল মিনিং জানে। এইটো গেটটো ইয়াতো আপোনালোকে একচুৱেলি মানে ইয়াত পাছ দেখাবলগীয়া হয়। পাছ মানে আপোনালোকৰ পাছ মানে কি, মানে ইয়াত অৰিজিনেল ভোটাৰ ID, মানে ভোটাৰ IDৰ বাহিৰে বেলেগ ইয়াত নালাগে। মানে ভোটাৰ ID হ'লে আপোনাৰ চলি যায়, আধাৰ কাৰ্ড ইয়াত নচলে, মানে অনলি ভোটাৰ ID। এইটো অৰিজিনেল লাগে ভোটাৰ ID, মানে ইয়াত চেকিং। ফাইনেলি এতিয়া বৰ্তমান ভূটান আহি পালোঁ। ভূটান এই চাই লওক আপোনালোকে গেট দেখি পাইছে, ভূটান গেট। আপোনালোকে চাই থাকক, মই গাড়ীৰ পৰা দেখাই আছোঁ আপোনালোকক। ফাইনেলি এতিয়া আমি বৰ্তমান ভূটান আহি পালোঁ, আৰু ভূটানৰ আপোনাৰ ৰুমটো মই দেখাম। এতিয়া আপোনাৰ চাই লওক, এতিয়া ফাইনেলি এতিয়া ৰুমত আহি পালোঁ। চাই লওক ৰুমটো ইমান ডাঙৰ ৰুম। ইফালে TV চলি আছে, আৰু ইফালে মোৰ লগৰটো শুই TV চাই আছে। বৰ্তমান মই ইয়াত আছোঁ। ফাইনেলি আপোনালোকৰ পৰা মই বাহিৰ নজৰ দেখাম। এই আপোনালোকে দেখি পাই ফাইনেলি আপোনালোকে চাই লওক ভূটান পইচা হয় 50 টকা। আপোনালোকে মোক ধুনীয়াকৈ দেখাই আছোঁ, চাই লওক আপোনালোকে পইচা। এইয়া ভূটান পইচা 50 টকা। এয়া ফাইনেলি বৰ্তমান ভূটান পালোঁ, আৰু মই ইণ্ডিয়া বাহিৰত আছোঁ। আপোনালোকে নিশ্চয় দেখি পাই বাহিৰত ধুনীয়াকৈ ফাইনেলি 50 টকা আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ দেখাম বাৰু, মই আপোনালোকক A to Z দেখাম। ভূটানত পইচা 50 টকা কেনেকুৱা আপোনালোকক দেখাই আছোঁ মই। আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰি চাই থাকক। সেয়ে চাই লওক, এতিয়া মোৰ হাতত আছে 500 টকা। ফাইনেলি মই পইচা অল্টাৰনেটিভ কৰিলোঁ, মানে পইচা এক্সচেঞ্জ কৰিলোঁ, আৰু এতিয়া আপোনালোকক দেখাইছোঁ। ভালকৈ চাই লওক 500 টকা, আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। এই চাই লওক 500 টকা ইমান ধুনীয়া ন, কিন্তু আচৰিত। মানে মই যে এনেকৈ দেশত এনেকৈ আউট কাণ্ট্ৰিত আহিম বুলি ভবা নাছিলোঁ। এই আপোনালোকে দেখিব ফাইনেলি দেখি আপোনাক নিশ্চয় দেখিব, এই 50 টকা। এইফালে চাই লওক আপোনালোকে, এইটো ইয়াত লিখা আছে 50 টকা। এইটো চাই লওক ভূটানৰ পইচা 50 টকা।
অ' মাই গড চাই দিয়ক ইহঁতৰ গড়টো ভূটানৰ গড় চাই দিয়ক অ' মাই গড ৱাও মজা 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 দেই এইটো চাই লওক আপোনালোকে এইটো ইণ্ডিয়া পইচা হয় ইণ্ডিয়া 50 টকা এইটো ভূটানৰ পইচা 50 টকা চাই লওক অ' মাই গড মোৰ মানে ক'বলগীয়া মানে ক'বলৈ মানে মই ক'বই নোৱাৰোঁ আৰু মই মানে এনেকৈ ইমানটো মানে মোৰ ক'বলৈ একো নাই আৰু মানে ক'বলৈ ভাষাই নাই আৰু মোৰ চাই লওক আপোনালোকে ইমান মানে আজি মোৰ সপোনটো পূৰ হৈছে বুলি আশা কৰিছোঁ